ছাদুল্লাহ ডাঙৰীয়া আত্মাই চিৰশান্তি লাভ কৰক তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেত এগৰাকী গীতিকাৰ, সুৰকাৰ, ভাষ্যকাৰ উপৰিও তেখেতে জীৱনৰ ডাঙৰ এটা মহান পদক্ষেপ গ্ৰহণ কৰি গ'ল, সেইটো হ'ল নেত্ৰদান। গতিকে এগৰাকী মহান ব্যক্তিৰ মহৎ যিটো চিন্তা তেখেতৰ যোগেদি আজি প্ৰতিফলন ঘটিছে আৰু মই ভাবোঁ যে এইখিনি তেখেতৰ জীৱনজোৰা সাধনাৰ যিখিনি কৰ্মৰাজি এই আদৰ্শ হিচাপে আমাৰ জাতিৰ মাজত সদায় জীৱন্ত হৈ ৰ'ব। তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ। ছাদুল্লাহ দা মোৰ অতি মৰমৰ আছিল, নিজৰ ভাতৃ হিচাপে মোক সদায় মৰম কৰিছিল, কোনো আনুষ্ঠানিকতা নাছিল। দাদা মুকলি মনৰ মানুহ আছিল। গতিকে সেইগৰাকী মহান ব্যক্তিলৈ মই কোটি কোটি প্ৰণাম জনাইছোঁ।